গাইজ এতিয়া কি হ'ল মানে কথাটো বৰ্তমান বৰষুণ দিলে So hey guys, again good morning. আৰু এতিয়া আমি আছো নলবাৰীতে। এতিয়া নলবাৰীৰ পৰা আমি গুৱাহাটীলৈ যাম আৰু গুৱাহাটীত গৈ ক'ত ফুৰিম কি কৰিম সকলোবোৰ দেখাম। প্ৰথমতে ভাবিছোঁ চিৰিয়াখানালৈকে যাওঁ বুলি, তাৰপিছত এতিয়া চিৰিয়াখানালৈ যাওঁ, তাৰপিছত আপোনালোকক বাকীখিনি দেখাই আছোঁ। কিন্তু গাইজ যাওঁ বুলি ভাবিছোঁ হয়, কিন্তু আকৌ একেই অৱস্থা। ইয়াত বৰষুণ দি আছে পুৰা, তাকে ওলাই গৈ চাওঁ কি হয়। যদি বৰষুণ কমে তেতিয়াহ'লে আগবাঢ়িম, আৰু যদি বৰষুণ নকমে তেতিয়াহ'লে কি কৰোঁ আৰু চাই লওঁ। চ' ডিম্পুদাই দিয়া দুটা ষ্টিকাৰ লগাই আৰু ডিম্পুদাৰ দোকানৰ পৰা কিনি অনা গ্লভছ পিন্ধি এতিয়া আমি আগবাঢ়োঁ গুৱাহাটীলৈ। ত' গাইজ এতিয়া কি হ'ল মানে কথাটো বৰ্তমান বৰষুণ দিলে, বৰষুণ দিয়াৰ কাৰণে আমি নলবাৰী পাৰে কৰিব নোৱাৰিলোঁ। পাৰ কৰিব নোৱাৰোঁতে আমি বৰ্তমান ইয়াত সোমাই দিলোঁ। খালী জেগা আছিলে ইয়াতে আমি সোমাই দিলোঁ। এইটো উৎপল। তো এতিয়া বৰষুণ এৰিলে আগবাঢ়িম আৰু, কাৰণ বৰষুণত তিতিব নোৱাৰোঁ, তিতিলে আকৌ দিগদাৰ হ'ব পিছত। ৰখি লওঁ, চাওঁ কিমান বা দেৰি হয়। তো গাইজ এতিয়া ডাঙৰ কথাটো কি হ'ল যে বৰষুণ দি আছিলে, আমি অকণমান কমিছিলে, আমি ওলাই আহিলোঁ, তাৰপিছত আকৌ ডাঙৰকৈ বৰষুণ দিলে। সেইকাৰণে ভাবিছোঁ এতিয়া কি আমি ৰেইনকোট পিন্ধিলোঁ, তো ৰেইনকোট পিন্ধি আকৌ আগবাঢ়ি যাওঁ ইডোখৰলৈ আগলৈ। চাওঁ আৰু বাকীকেইডোখৰ কি হয়। তো গাইজ আমি এতিয়া আহি পালোহি গুৱাহাটী, আৰু গুৱাহাটীত সোমাইছোঁহে মাত্ৰ, আৰু খুব ভাল লাগিছে আহি মেলি। আমাৰ জাৰ্ণিটো খুব ভাল হৈছে। এতিয়া আমি গৈ পিনি চিৰিয়াখানা চামগৈ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম আগত কি কি পাওঁ। চ' সেই গাইজ এতিয়া আমি আহি পালোহি চিৰিয়াখানা, আৰু দেখিব পাৰিছে গোটেই পাৰ্কিং লাগি আছে ইয়াত। চ' আমিও নিজৰ বাইক পাৰ্ক কৰিলোঁ। পাৰ্ক কৰি এতিয়া আমি যাবলৈ লৈছোঁ চিৰিয়াখানাৰ ভিতৰলৈ। আপোনালোকক দেখাম বাৰু যে ভিতৰত কি কি পায়, ত' আপোনালোকক দেখাই। এয়া আমি টিকেট লৈ ল'লোঁ, টিকেট লৈ পিনি এতিয়া ভিতৰলৈ যাবলৈ লৈছোঁ। কেলৈ নকৰিম, চব কৰিম। তো গাইজ এতিয়া আমি আছোঁ চিৰিয়াখানাত, আৰু চিৰিয়াখানাৰ ভিতৰত আছোঁ। ভিতৰত চাব পৰা কি ধুনীয়া ভিউ হৈছে, পুৰা ধুনীয়াকৈ বনাই থৈ দিয়া আছে। এইখন পাৰ্ক, এইখন এখন পাৰ্ক। তাৰপিছত আমি ভিতৰলৈ গৈ আছোঁ আৰু চাওক আপোনালোকে জিৰাফ
আৰু কিন্তু আমি মানে প্ৰথমতে দেখি মেলি ভিডিঅ' কৰা নাছিলোঁ কেলে ভাবিছিলোঁ কি জিৰাফটো নকলি বুলি মানে হিলাই নাছিলে একেটা পদতে ৰখি আছিলে কিন্তু আমি চাই আছোঁ তেতিয়া দেখিছোঁ বস্তুটো হিলিছে তাৰমানে তেতিয়াহে বুজিছোঁ বস্তুটো অৰিজিনেল বুলি তো এতিয়া এইজনী হৈছে সোণালী দৰিক এজনী হৈছে সোণালী দৰিক তাৰপিছত ইয়াত কি চিঞৰিছে বহুত জোৰকে চিঞৰিছে কিহে চিঞৰিছে গম পোৱা নাই এইফালে দৰিক আছে বোলে সেইজনী দৰিক এইজনী দৰিক দৰিক তাৰপিছত এইফালে হাৰগিলা পোৱা যায় ইমানকে পঢ়ি দিবলৈ কাৰণে কোনটো ক'ত ক'ত দেখিলা সেইটো কোলাগে চিম্পেঞ্জি কৰিম নহয় এইকেইটা বান্দৰ চিম্পেঞ্জি নিচিনা বান্দৰ কোৱা উৎপল কি ক'বা কোৱা তেনেকুৱা বস্তু দেখিছো আমাৰ তাত নাই আমাৰ তাত গাহৰি হ'ব মই তাত চাওঁগে ভিতৰত তো আৰু আগলৈ যাওঁ তো গাইজ এইটো হৈছে সৰ্পগৃহ আৰু উৎপলে পুৰা ব্লগ বনাই আছে এতিয়া আমিও আগবাঢ়ি চাওঁগৈ সৰ্পগৃহটো চাওঁ তাত কেনেকুৱা ধৰণৰ সাপ আছে চাওঁ এইটো চাবা এইটো এটা ঘাঁহৰ মাজত পুৰা সোমাই আছে একদম ঘাঁহৰ মাজত সোমাই আছে এইটো কুকুৰা পোৱালি এটা দি থৈ দিছে খাবলৈ এইটো মাজত আৰু এইটো এটা চব আমি এতিয়া মানে সিংহ চাই আহিলোঁ উৎপলৰ ভিডিঅ'ত চাবলৈ পাব ইয়াত আছে হৰিণা আৰু এইফালে গঁড় আছে বোলে এইটো গঁড় আমি চাবলৈ যাওঁ এতিয়া ইয়াত এইটো আৰু ইফালে দেখিবলৈ পাইছে এতিয়া গড় চব এটা দুটা তিনিটা গড় আছে তিনিটা আছে চ' গাইজ আমি চালোঁ বহুত কিবা কিবি বস্তু চালোঁ কিছুমান দেখালোঁ আপোনালোকক কিছুমান দেখাব নোৱাৰাৰ কাৰণটো বেলেগ একো নহয় ব্লগটো বহুত দীঘলীয়া হৈ যাব সেইটো কাৰণে এতিয়া আমি ৰিটাৰ্ণ হওঁ ঘৰলৈ বুলি ৰিটাৰ্ণ হওঁ তাৰপিছত আকৌ বেলেগ ক'ৰবাত চাম বুলি ভাবিছোঁ তো বেলেগ য'ত যি চাওঁ আপোনালোকক দেখাই দিম কিন্তু আজি নহয় কাৰণ আজি ব্লগটো আৰু যদি দীঘলীয়া আৰু যদি কিবা কিবি দেখাওঁ মানে বহুত দীঘলীয়া হৈ যাব কিন্তু এটা বস্তু দেখাব বিচাৰিছিলোঁ বাঘটো কিন্তু ইমান দেৰি বিচাৰিলোঁ বাঘেই দেখি নাপালোঁ এতিয়া ক'ত আছে সেইটো কাৰণে এতিয়া আমি ঘৰলৈ বুলি যাওঁগৈ ব্লগটো আজিলৈ ইমানটা এণ্ড কৰিছোঁ